সো ৰভাৰ বেক সাইডে ইয়াৰ খানা বনি আছে টিকলি সো কি খবৰ বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই বহি আছোঁ বৰ্তমান এখন চোপাত এয়া মোৰ বেগটো ৰাতিটো হোৱা নাই অকণমান শুবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আকৌ উঠি গ'লোঁ উঠি গৈ দাদা কেইজন মানে খানা বনাই আছিলে মানে খানাৰ আইটেম যোগাৰ কৰি আছিলে চ' তেওঁলোকৰ লগতে অলপ কথা চথা পাতি এতিয়া ঘৰলৈকে আহিছোঁ সেই এইটো ঘৰ পাঁচদিনাখন অৰ্থাৎ আজি বেছি নিয়ম আছে বহুত বেছি নিয়ম আছে আজি কিয়নো আজি পাৰ্টিও আছে নিয়মো আছে যোৱাকালিতো খুব কমেই হ'ল ন আপোনালোকে জানেই যে অসমীয়া সমাজ এখন যেতিয়া বিবাহ হয় আগদিনাখন মূৰত তেল দিয়া থাকে চ' তেনেকুৱাই আৰু কিবাকিবি এইবোৰ নিয়মৰ মাজত চলি গৈছে আৰু এতিয়া গোপিনীসকলৰ আগত আজ্ঞা লৈছে কাৰণ বিবাহ এখনৰ যেতিয়া পানী তুলিব যাবলগীয়া হয় ন তেতিয়া সকলোৰে আজ্ঞা লৈ মেলিয়ে যায় আৰু গতিকে এয়া দেখিবলৈ পাইছে বিবাহত পানী কেনেকৈ তোলে বৰ্তমান পানী তুলি আহিছে আৰু পানী তোলাৰ কেইটামান দৃশ্য আপোনালোকক দেখালোঁ এয়া চাব পাৰিছে পানী তুলি এতিয়া বৰ্তমান ঘৰলৈকে আহি আছে আৰু ঘৰত আহি যি পানী তোলা নিয়মৰ পাছৰ নিয়মখিনি থাকে সেই সকলোখিনি নিয়ম কৰি যাব আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আজি জাষ্ট ইয়াত অকল ফটোগ্ৰাফীৰ কাম আছে আৰু ভিডিঅ'গ্ৰাফীৰ কাম নাই বহুত বেছি ডাঙৰ টীম নাই অহা মই অকলে আহিছোঁ আৰু ভাইটি এটা আহিব আৰু আহিব সি অহা নাই আহি পাবহি তাৰপিছত এয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ পিছফালে আপোনালোকে যদি দেখিবলৈ পাইছে মোৰ পিছফালে পানী তুলি আহি আছে আৰু হাতত কলচী লৈ খুব ধুনীয়া এক পৰিৱেশ গাঁৱৰ পৰিৱেশ আৰু প্ৰায় জেগাবোৰত কয় যে বিয়া খাবা আৰু বিয়া চাবা বিশেষকৈ গাঁৱত গতিকে আজি মই গাঁৱৰ পৰিৱেশত বিয়া চাবলৈ আহিছোঁ আৰু খাবলৈ আহিছোঁ লগতে কেমেৰামেনৰ কাম কৰিব আহিছোঁ মাইনাজনীক ইমান মৰমত নোৱাইছে ধুৱাইছে মোৰ দেখি কিবা ভাল লাগি গৈছে আৰু বিশেষকৈ এই যে কলগছৰ এয়া বেডটো দেখিছেনে এয়া কলগছৰে বনাইছে কলগছ কাটি খুব ধুনীয়াকৈ আটক টুকুৰাৰে সজাই তুলিছে আৰু এটা কথা এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া এইগৰাকী এই ছোৱালীজনী অৰ্থাৎ মাইনাগৰাকীৰ অৰ্থাৎ পূজাৰ আইতাক হয়নে কোন হয় মই বৰ বিশেষ নাজানো বাট এটা কথা কওঁ ইমান ধুনীয়াকৈ নাচিছে ইমান ফূৰ্তি কৰিছে নহয় মই সঁচা কৈছোঁ মোৰ এটা ফিল হয় যে সদায় মই এই বিয়া লাইনটোত আহি ফটোগ্ৰাফাৰ কামটো কৰি মই সঁচাই সুখী কাৰণ সকলোৰে মৰম পাওঁ আৰু ডাইৰেক্টলি মৰমবোৰ পাওঁ ডাইৰেক্ট লগ পাওঁ মানুহবোৰ ডাইৰেক্ট যিটো কথা ক'ব থাকে মোক ডাইৰেক্ট মুখৰ আগত কৈ দিয়ে ন এই চ' ৰভাৰ বেক চাইডে ইয়াৰ খানা বনি আছে আৰু এয়া খানা বনাই আছে আমাৰ খুব বিখ্যাত এজন মোৰ দাদা হয় আৰু এয়া ভাত বনি আছে আৰু এইফালে মাংস বনি আছিলে ন প্ৰায় হৈ গ'ল আচ্ছা য়েছ আপোনাৰ নামটো কৈ দিয়ক এই টিকলি কি খবৰ কিয় বেয়া কি সকলোৰে মন যায় অলপ ফূৰ্তি কৰিবলৈ সকলোৰে মন যায় অকণমান নাচিবলৈ এই মাইনাজনীয়ে কি ধুনীয়াকৈ নাচিছে তাৰ লগতে সকলোৱে নাচিবলৈ ধৰিছে ইফালে সিফালে কিন্তু মোৰো মন যায় নাচিবলৈ কিন্তু কি কৰিম কেমেৰা নকৰিলেতো নহ'ব কেমেৰা এৰি যদি নাচিবলৈ লাগো তেনেহ'লে হৈছে আৰু ফটোশ্বট কোনে কৰিব ভিডিঅ' কোনে কৰিব আৰু
গতিকে এই মাইনাজনীক যিমান পাৰোঁ হহুৱাই নচুৱাই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ এই ফুটেজকেইটাৰ জৰিয়তে। আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু এই মাইনাজনীক আশীৰ্বাদ কৰিব যাতে ডাঙৰ হয়, ভালকৈ পঢ়ি শুনি ভাল মানুহ হয়। আৰু আপোনালোকে এই ভিডিঅ'টি সঁচাকৈ শ্বেয়াৰ কৰিব নাপাহৰিব, নহ'লে অন্তৰত বহুত বেছি দুখ পাম।